Welcome to my YouTube channel অসমীয়া 02 ব্লগ। বহুত দিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লো। তো মই আজি ক'তো যোৱা নাই, মানে এইকেইটা দিন পুৰা ডিউটি তাৰমানে সেইকাৰণে একো মানে ক'তো যাবৰ কাৰণে চান্সো পোৱা নাই আৰু তাৰমানে সময়ো মিলা নাই, সেইটোৰ বাবে মানে একো ভিডিঅ' দিব পৰা নাই। চ' গাইজ আপোনালোকে বেয়া নাপাব। আৰু কি কয়, ভিডিঅ' দিবা ইচ্ছা গ'লে কি হ'ব, মানে একেবাৰে ভিউজ নাহে। যেতিয়া মানে মই একেবাৰে কি কয় মিউজিক চংবিলাক মানে এটা এটাকৈ আপলোড দি আছিলোঁ, তেতিয়া মানে কি মস্তিকৈ মানে ধুনীয়াকৈ মানে ভিউজ আহি আছিলে। কিন্তু যেতিয়াৰ পৰা মানে মই কপিৰাইট অহাৰ পিছত মানে মই গোটেইখিনি মিউজিকটো ডিলাইট কৰাৰ পিছত মানে ব্লগ ভিডিঅ' দিয়া আৰম্ভ কৰিছোঁ, সেইদিনাৰ খানৰ পৰা মানে ভিউজটো একেবাৰে ডাউন হৈ গৈছে। কি হৈছে মানে একো মানে ধৰিবই পৰা নাই। তথাপিতো মানে কি কয় ভিডিঅ' দিব নোৱাৰিলে মানে কিবা এটা মনটো ভাল নালাগে, মানে মনটো কিবা এটা উখল মাখল লাগি থাকে। সেইটোৰ কাৰণে আকৌ এটি নতুন ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। তো গাইজ মই আজি আপোনালোকক আমাৰ মানে কি কয় ঘৰৰ ওচৰত যিখিনিমান জেগাবিলাক অকণমান মানে একফালৰ পৰা দেখুৱাবলৈ গৈ আছোঁ। চ' গাইজ যদিহে আপোনালোকে কি কয় এই মোৰ ভিডিঅ'বোৰ চাই কিনে ইণ্টাৰেষ্ট মানে ভাল লাগে বা কি কয় ইণ্টাৰেষ্ট আছে, তেনেহ'লে আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। তো বলক গাইজ আজিৰ এই ভিডিঅ'টি এইখিনিৰ পৰা আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আপোনালোকক মানে কি কয় আমাৰ এৰিয়াখিনি মানে ৰাস্তাখিনি গোটেই সম্পূৰ্ণ দেখুৱাবৰ কাৰণে মই বেক কেমেৰা দি বনাব লাগিব। তো বলক গাইজ আপোনালোকক দেখুৱাই আছোঁ। তো গাইজ আমাৰ এইখিনি এৰিয়া আপোনালোকক একেবাৰে চিনেমেটিক শ্বট এটা ধুনীয়াকৈ বনাই কেনে কি কয় শ্বুট কৰিলোঁ। সেইখিনি শ্বুট কৰি কিনে আপোনালোকক দেখুৱালোঁ, এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক গাইজ, ইপিনে চাওক গাইজ, ইপিনে এটা সৰু চাই ৰাস্তা আছে। এই সৰু ৰাস্তাইদি গ'লে মানে আমাৰ ঘৰখন পায়। পোনপ্ৰথমেতো আমি কি কয় মানে ইপিনেদি যাওঁ, ইপিনেদি সৰু ৰাস্তা দিছা। এয়া চাওক গাইজ, এইটো সৰু ৰাস্তাইদি গ'লে কি কয় আমাৰ ঘৰটো পায়। অকণমান আগত 150 মিটাৰমান হ'ব। তো এতিয়া বৰ্তমান বাৰু ঘৰটো নেদেখুৱাওঁ। প্ৰথমতে এইটো ছাইডত যাওঁ। এইটো ৰাস্তাটো চাওক গাইজ, এইটো ৰাস্তা একেবাৰে পুৰা পাহাৰৰ ওপৰত যাব পাৰে। এইটো ৰাস্তাইদি গ'লে মানে এটা মানে হেৰি পাইকি আছে, ভকত আশ্ৰম। তো চাওক গাইজ, চ' নাইচ। পশ্চিম চাইডে চাওক গাইজ, পশ্চিম চাইডে দেখুৱালে আপোনালোকে চাৰিও চাইডে খালি চিগুন বাগানে দেখা পাব। মানে ফৰেষ্টাৰবিলাকে ইয়াতে গোটেই মানে চিগুন বাগান কৰি দিছে। মোৰ মতেদি চেগুন গাছ ৰোৱাৰ জেগাত যদি কি কয় ফল মূলৰ গাছ যদি ৰুলা হয় বেছি ভাল হ'ল হয়। মানে মানুহবিলাক ভোক লাগিলে অকণমান খাবও পাৰিলে হয়। কিন্তু এতিয়া চেগুন গাছবিলাকো কি কয় কাম নোহোৱা নহয়। চেগুন গাছবিলাকো মানে বহুত কামত দিয়ে, তাৰমানে বহুত মানে কাঠৰ কাৰণে বহুত প্ৰয়োজন। কিন্তু হয় চেগুন গাছো ৰুব লাগে, কিন্তু তাৰ মাজে মাজে যদি কেইটামান যদি কি কয় ফল মূলৰ গাছ যেনেকুৱা আম, কঁঠাল, জাম সেইবিলাক যদি ৰুলাক হয়, মোৰ মতেদি কি সুন্দৰ হ'লাক হয়, বেছি ভাল হ'লাক হয়। মানে সকলোৱে মানে ইচ্ছা কৰিলে খাব পাৰিলে হয়, বা আমি যদি নাখাওঁ বা কি কয় জীৱ জন্তুৱে খাব পাৰিলে হয়। যেনে হয় চৰাই চিৰিকটি সেইবিলাক মানে বান্দৰ চান্দৰ সেইবিলাক আজিকালি মানে গছবিলাকতো ফল মূল নোহোৱাই হৈ গৈছে, সেইবিলাক মানে খাব পাৰিলে হয়। মিছামিছি ধুনীয়া চেগুন গাছ মিখানে ইয়াৰ চাওক গাছ, ধুনীয়া চেগুন মাছ। ইপিনে চালে চেগুন খালে চেগুন গাছবিলাক ৰুই থৈ দিছে। তাৰে মাজে মাজে যদি কেইটামান যদি আম, জাম, কঁঠাল, মধুৰিআম সেইবিলাক যদি ৰুলা হয়, কি বঢ়িয়া লাগিল হয়, একেবাৰে সুন্দৰ। তো গাইছ আৰু ইপিনে এটা সৰু চাই ৰাস্তা আছে জংঘলৰ মাজে মাজে। ইপিনে ৰাস্তাইদি গ'লে মানে দুনিয়াৰ মানে বগা ফুল পাব আপোনালোকে, মানে বগা ফুল দেখিবলৈ পাব। তো গাইছ ইয়াত এইটো হ'ল কি ধুনীয়া এটা বগা ফুল, মানে পাহাৰৰ এলেকাত মানে এইটো মানে বেছিকৈ পাহাৰৰ এলেকাতে হয়। মানে ফুলৰ নামটো কি ফুল বয়, ফুলৰ নামটো মই নাজানো কি ফুল বুলি বা কয়। এইটো চাওক গাইছ, আপোনালোকে যদি জানে চিনি পায় তেনেহ'লে কমেণ্ট কৰি জনাবচোন প্লিজ এই ফুলৰ নামটো কি। আৰু ইপিনে দুনিয়াৰ জংঘল, মানে চাৰিও চাইডে জংঘলে। এইটো চাওক গাইছ, ৰাস্তা বুলি মানে চিনিয়ে নাপায়, কিন্তু এতিয়া ৰাস্তা হয়। এইটো ৰাস্তা ইপিনেদি চিধাই গ'লে মানে ডাইৰেক্ট গাখীৰ চত ওলাব পাৰে। তো ইপিনেদি জংঘলৰ মাজে মাজে সোমাই আহিলোঁ। বহুত ৰিক্সো আছে, তাৰমানে ইয়াতে তাৰমানে কিং কবৰা থাকে, একেবাৰে ক'লা স্নেকো থাকে। হ'লেও মই ইপিনেদি সোমাই আহিলোঁ। তো গাইছ ইপিনেদি আহি আপোনালোকে ইয়াতে তাৰমানে কি কয় জংঘলীয়া বস্তু বহুত পায়। তাৰমানে জংঘলীয়া বস্তু যেনে হওক নৰসিংহৰ পাত বহুত পায় ইয়াতে। তো গাইছ ইফালে এনেকুৱাকৈ আহিব পাৰে জংঘলে। হ'লেও বহুত ৰিক্স আৰু না, মানে জংঘলৰ মাজে মাজেতো তাৰমানে একেবাৰে ভয়ে লাগি যায়। আৰু এয়া চাওক গাইছ, এইটো হ'ল নৰসিংহৰ পাত বহুত। এয়া চাওক গাইছ, এইটো হ'ল নৰসিংহৰ পাতটো বোলে কি কয় মানে আঞ্জাত দি কিনে খাব লাগে, খালে মানে দেহৰ কাৰণে বোলে বহুত ভাল, ধুনীয়াৰ পায়।
আৰু বহুত কিবা কিবি পায় কি বুলি কৈছিল এইটো পাদুৰি লতা না কি বুলি কয় পাদুৰি লতাও পোৱা যায় ইয়া কোমল কোমল নৰসিংহৰ পাত ইয়া চাওক গাইছ তো বলক গাইছ এইখিনি ঠাইৰ পৰা আকৌ গুচি যাওঁ আমি বেলেগ এটা জাগাত যাই কিনে আপোনালোকক মানে সম্পূৰ্ণভাৱে দেখুৱাই আছোঁ তো প্লিজ গাইছ আপোনালোকে যিমান পাৰে ছাপোৰ্ট কৰিব গাইছ ভিডিঅ' দিবৰ কাৰণে বহুত ইচ্ছা যায় আৰু তাৰপিছতে যেতিয়া ভিডিঅ'টো বনোৱাৰ পিছত মানে আপলোড কৰাৰ পিছত যেতিয়া মানে ভিউজ নাহে অনলি 10, 15, 20 এনেকুৱা ভিউজ আহিলে বহুত বেয়া লাগে গাইছ এইটো কাৰণে আপোনালোকে গান ভিডিঅ' যেনেকুৱা ছাপোৰ্ট কৰিছিলে ঠিক তেনেকুৱাভাৱে মানে গানৰ ভিডিঅ'ত যেনেকুৱা ছাপোৰ্ট কৰিছিলে আপোনালোকে ঠিক এই ব্লগ ভিডিঅ'টো এনেকুৱা ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ তো এতিয়া বৰ্তমান ইপিনে আছে কেইটামান ছাগলী আৰু এতিয়া তাৰমানে বাৰিষা ছিজনত তাৰমানে কি হয় জানানা ছাগলীবিলাক জংঘলত থাকে জংঘলত মানে ঘাঁহ খাই থাকে তাৰপিছত জংঘলৰ ভিতৰৰ পৰা যেতিয়া মানে ছাগলীবিলাক ওলাই আহিব এই ইয়াৰ পিছে এনেকুৱা তাৰমানে মহ আহে না নক'ব আৰু তাৰমানে ছাগলীটোতো পলাই গুচি যায় তাৰপিছত গোটাই মহখিনিয়ে মানে আমাৰ মানুহৰ গাত মানে মানুহৰ লগত থাকি যায় মানুহক এনেকুৱা কামোৰে ইমান ডিষ্টাৰ্ব দিয়ে তাৰমানে নক'ব আৰু একেবাৰে আমাৰ এই পাহাৰৰ এলেকাত মানে ছাগলী পোহাৰ এই মছলা তাৰমানে ছাগলীটো যেতিয়া ঘৰত আহিব দুনিয়াৰ একেবাৰে মহ লৈ আহে কি ক'ব আৰু উপায় নাই তো গাইছ আৰু অকণমান আগত এটা কি কয় ফৰেষ্ট কেম্প আছে মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ছাৰে বনাই থৈ যোৱা তো গাইছ বলক গাইছ আপোনালোকৰ সেইখিনিকো দেখুৱাই আছোঁ তাৰমানে কোনখিনি এৰিয়াত আছে তো বলক গাইছ আপোনালোকক ফৰেষ্ট কেম্পখিনি একবাৰ 360 ভিউ দেখুৱাই দি আছোঁ তো গাইছ এয়া ফৰেষ্ট কেম্পত এনেকুৱা ধৰণৰ মানে গাছৰ পুলি কি ধুনীয়াকৈ সুন্দৰভাৱে গাছৰ পুলিবিলাক কিবা মানে ৰুই থৈ দিয়া হৈছে এইকেইটা মানে যেতিয়া গাছৰ পুলিকেইটা ডাঙৰ হ'ব তেতিয়া তাৰমানে ধুনীয়াকৈ আৰু বেলেগ জেগাত মানে পাহাৰ এলেকাত মানে ৰুই দিয়া হ'ব গাইছ সেইটোৱে হ'ল ফৰেষ্ট কেম্প এইটোৱে হ'ল ফৰেষ্ট কেম্প কি ধুনীয়াকৈ সুন্দৰভাৱে বনাই থৈ দিছে আমাৰ মাননীয় প্ৰাক্তন মন্ত্ৰী তৰুণ গগৈ ছাৰে এইখিনি ফৰেষ্ট কেম্পত তাৰমানে এটা ফল দেখা পালোঁ এইটো কি ফল ময়ো মানে নামটো নাজানো যদিহে আপোনালোকে গম পায় তেনেহ'লে কমেণ্ট কৰি জনাব ইয়াক চাওক গাইছ অকণমান জুম কৰি কিনে দেখুৱাইছোঁ আপোনালোকক এইটো চাওক গাইছ দেখাত কিন্তু বহুত ধুনীয়া লাগিছে মানে খাই কেনে লাগব মই গম নাপাওঁ তুমি গম পাবা নেকি তো গাইছ ফৰেষ্ট কেম্পৰ চাইডে কেনেকুৱা জংঘল আৰু কিছুমান মানে অকণমান মানে গাছৰ পুলি ৰৈ থৈ দিয়া হৈছে যোনটো নেকি মানে গাছটো এতিয়া মানে অকণমান ডাঙৰ হৈছে ইয়াৰ চাওক গাইছ কি সুন্দৰ একে মানে দেখিবলৈ বহুত ধুনীয়া লাগে তো ইয়াৰ ৰাস্তা আপোনালোক গাইছ কি সুন্দৰকৈ একে মানে চাইডে গাছবিলাক ৰুই থৈ দিয়া হৈছে আৰু মাজেদি মানে চিধাকৈ এটা ৰাস্তা আছে আৰু সৰু চাই এটা পানীৰ পাইপ আছে কিন্তু এতিয়া বৰ্তমান পানী দিব নালাগে কাৰণ বাৰিষা ছিজন হৈ আছে বৰষুণটো দিয়ে থাকে এতিয়া বৰ্তমান মোৰ লগত আছে টাকলা ৰামচিয়াৰী তেখেতে তাৰমানে অকণমান মানে ৰেলগাড়ী চলাই আছে তাৰমানে এইটো বুলেট ট্ৰেইন মানে এই চলাই আছে ইফালে এইটো হ'ল টাকলা মাষ্টাৰ তাৰমানে ই তাৰমানে বুলেট ট্ৰেইন চলাই আছে তো গাইছ এয়াই আছিল আমাৰ গাঁওখনৰ কিছু চাব লগা দৃশ্য আপোনালোকৰ মাজত সকলোৱে একফালৰ পৰা দেখুৱাই গ'লোঁ তো গাইছ ভাল লাগে বেয়া লাগে আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ আপোনালোকে কি কয় ভিডিঅ'বোৰ মানে নাচায় আৰু কমেণ্ট নকৰে কমেণ্ট কৰি জনাব প্লিজ ভাল লাগিলেও বেয়া লাগিলেও কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ তো গাইছ এনে ধৰণৰ ব্লগ ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি কেনে অলত থৈ দিয়ক তো আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই জয় আই অসম